2,30,000 মানে আৰু না মাইলেজ শ্ব' কৰে তো হেল্ল' গাইজ ৱেলকাম টু মাই নিউ আনাদাৰ ব্লগ শুনিছিলোঁ বহুত বেয়া তো আজি মানে এটা অনুভৱ আছে আমাৰ তাৰপিছত গোপন ব্লগছ আৰু আমাৰ দুটা ফ্লাই কিট আছে তো সেনে লগত মানে ব্লগ কৰিব লাগে সেনে ৰখি আছে আগতে মই এতিয়া মানে মোক মানে জানতে মোক কৈ যাব কৈছিল তো মই পাহৰি গ'ল বোলে তো এতিয়া মই যাই আছোঁ তেলটো ভৰিলোঁ গাড়ীত তো যাই আছোঁ এতিয়া লগ কৰি জানে আজি ব্লগটো বা কেনেকুৱা হয় তো চাব আৰু না তো গাইজ এতিয়া বাইকত তেল চেল পূৰা ভৰাই দিছোঁ তো যাই আছোঁ য'ত মানে যোনটো স্থান কৰিছিলোঁ সিদিনা তো সেইটো জেগাটোত যাই আছোঁ আৰু না সেইটো জেগাটো মানে পূৰা খাৰাং জেগা তাতে মানে কোনো মানুহ চানুহ নাই ৰাস্তাটো ভাল মানে স্থান কৰিবৰ কাৰণে বহুত ভাল আৰু না তো এতিয়া তাতে যাইছোঁ তো এতিয়া পাইছোঁ মই টকন পৰা সোমাই আহিছোঁ এতিয়া পাইছোঁ FCI তো ইয়াতে দেখা পাইছে আপোনালোকে ঠিকছে চাউলৰ গাড়ীগিলা পূৰা জমা লাগি আছে আৰু না পূৰা চাউল নিয়া গাড়ীগিলা তো গাইজ যদি কাৰোবাক চাউল লাগে মোক কণ্টেক্ট কৰিলে হ'ল মানে কমেণ্ট কৰিব গাইজ মই চাউল দিম আৰু না এনেকৈ কৈছোঁ ধেমালি কৈছোঁ আৰু না এইগিলা হ'ল চাউলৰ গাড়ী আৰু না FCI কৈ আছোঁ আৰু বাৰু আপোনালোকক মানে এইগিলা গাড়ীগিলা দেখা পাইছে আপোনালোকে এইগিলা গাড়ীগিলা হ'ল মানে আমি যি মানে কণ্ট্ৰলৰ পৰা চাউল যি পাওঁ না সেইগিলা চাউলগিলা মানে এইগিলা গাড়ীয়ে লৈ যায় ৰহম পাই লাগি তাৰ পৰা কণ্ট্ৰলত আনে কণ্ট্ৰলৰ পৰা আমি যাব লাগে আৰু না কাঠখান লৈ তেনে চাউলটো আনবা তো আমাৰ চাউলৰ কাৰ্ড আছে আৰু কাৰ চাউলৰ কাৰ্ড আছে কমেণ্ট কৰি দিব গাইজ তো গাইজ এতিয়া যাইছোঁ আমাৰ পূৰা মেইন জেগা লাগি মানে সেনে মোক নোকোৱাকৈ আহিছিল আৰু না মানে কম বুলি কৈছিল পাহৰি গৈছিল তো যাই আছোঁ তো আজি আমাৰ লগত বাইক আছে R15 আছে V4 আছে 220 আছে আৰু আমাৰ বিপনৰ আছে NSখন আছে আৰু অনুভৱৰ আছে ডিউক 390খন মনষ্টাৰ তো আজি পূৰা ভিডিঅ' ফালি দিম আৰু না গাইজ তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু গাইজ ছাবস্ক্ৰাইবটো কৰি দিব দেই আজি আমাৰ লগত কি বাইক আছে দেখাইছোঁ আপোনালোকক এইটো মোৰটো আছে पूरा टॉप मॉडल गाइस R15M এবারে সেবেস পুরা শো হই আছে ইনস্ট্রুমেন্ট ক্লাস 155 মিটারখন চালিয়ে দিছে কিন্তু এবার না 54 বড়িয়া বেস এটা আছে বেস চাল চাল বেসটো মজা মানে ইয়ার এতিয়া পুরা রোলিং বানাত দিব আৰু না দেখাইছে আপোনালোকক দিয়া সাইডত থকা আছে গাইস হক তই বেছি আগত নাযাবি দেই আজি কি হ'ব বঢ়িয়া বঢ়িয়া তো গাইজ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে ইয়াতে সামৰি মাৰিছোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত টাটা